হাই ফ্ৰেণ্ডছ নমস্কাৰ পোনপ্ৰথমতে মিণ্টুজ ব্লগ চেনেলটোৰ পৰা সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ আমি আগৰ দৰে এই বছৰ আমি ৰঙালী বিহু উলমালেৰে উদযাপন কৰিব পৰা নাই আমি ঘৰত থাকি আমি উদযাপন কৰিব লগা হৈছে আগৰ নিচিনাকৈ ফাংচন এইবোৰ নহয় গতিকে হেতু কাৰণে আমাৰ বহুত দুখ যদিও আমাৰ উপায় নাই যেহেতু আমাৰ মহামাৰী কৰোনাই কেনেকুৱা ৰূপ ধাৰণ কৰিছে সকলোৱে জানে গতিকে মোৰ চেনেল তৰফৰ পৰা মই এটোৱে ক'ব বিচাৰিছোঁ সকলো ঘৰত থাকক সুৰক্ষিত থাকক ঘৰত থাকিয়ে যিমানখিনি পাৰে পৰিয়ালৰ লগত এনজয় কৰক আৰু এইকেদিন মই ভিডিঅ' দিয়া নাছিলোঁ মানে অলপমান ব্যস্ত আছিলোঁ আমাৰ নতুন মানে আগৰে পুৰণা চেনেল এটা আছিলে এসি ষ্টাৰ বুলি হেতু চেনেলৰ আমি ভিডিঅ'ৰ কাম কৰি আছিলোঁ এই লকডাউন বুলি অলপ ঘৰতে এইবিলাক কৰি আছিলোঁ গতিকে হেতু চেনেলো আপোনালোকে চাব এসি ষ্টাৰ ডিসক্ৰিপশনত লিংকটো দি দিম আপোনালোকে আজি মানে আমি আগতে আমাৰ মনিটাইজেশ্যন আমাৰ আগতে হৈছিল কিন্তু আমি ভিডিঅ' দিয়া মাজতে আমি বন্ধ কৰি দিলোঁ আমাৰ 2 বছৰ হল আমি ভিডিঅ' দিয়াই নাই গতিকে আমি আকৌ মানে ভিডিঅ' দিম বুলি মানে ভাবিছোঁ গতিকে এটা ভিডিঅ' কৰিছোঁ বৰ্তমান এডিটিং কৰি আছোঁ এডিটিংটো হলে ভিডিঅ'টো দিম আৰু মোৰ এইটো চেনেলত মই লিংকটো দি দিম সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু সমূহ অসমবাসীলৈ পুনৰবাৰ মই ৰঙালী বিহুৰ ওলগ যাচি মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম